ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল। আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইট বুকখনৰ প্ৰোজ ছেকশ্যনৰ টি ফ্ৰম আছাম নামৰ লেছনটোৰ পৰা এইবাৰ 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কিছু সম্ভাৱ্য কুৱেশ্যনছ আৰু এনসাৰ আজি এই ভিডিঅ'টোৰ দ্বাৰা আলোচনা কৰা হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা থাকিল। আৰু যদিহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল। তেনেহ'লে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। টি ফ্ৰম আছাম পাঠটিৰ পৰা আহিবলগীয়া বিশেষ প্ৰশ্নকেইটাৰ ভিতৰত আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল হু ৱাজ প্ৰাঞ্জল, হোৱাট ৱাজ প্ৰাঞ্জলছ ফাদাৰ। ইয়াৰ উত্তৰটো হ'ব প্ৰাঞ্জল ৱাজ দ্য ছান অফ মিষ্টাৰ বৰুৱা। নেক্সট, হোৱাট ৱাজ প্ৰাঞ্জলছ ফাদাৰ, গতিকে এই প্ৰশ্নটোৰ এনচাৰ হ'ব প্ৰাঞ্জলছ ফাদাৰ ৱাজ দ্য মেনেজাৰ অফ ঢেকীয়াবৰী টি ষ্টেট। নেক্সট প্ৰশ্নটো হ'ব হু ৱাজ ৰাজবীৰ, হুৱেৰ ডিড হি জাৰ্ণি। ইয়াৰ উত্তৰটো হ'ব ৰাজবীৰ ৱাজ প্ৰাঞ্জলছ ক্লাছমেট, হি জাৰ্ণিড টু আছাম উইথ প্ৰাঞ্জল। আমাৰ সেই 3 নম্বৰ প্ৰশ্নটোৰ খুব ইম্পৰ্টেণ্ট 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত প্ৰায় আহিব বুলি আশা কৰিছোঁ। গতিকে এই প্ৰশ্নটো হ'ব ডেছক্ৰাইব দ্য চাইনিজ লিজেণ্ড এবাউট টি। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব দ্য চাইনিজ লিজেণ্ড এবাউট টি ইজ ওৱান্স দেয়াৰ ৱাজ এ চাইনিজ এম্পায়াৰ who always boiled water before drinking it. One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল ডেছক্ৰাইব দ্য ইণ্ডিয়ান লেজেণ্ড। ইণ্ডিয়ান লেজেণ্ডটোৰ ওপৰত বৰ্ণনা দিব লাগে। গতিকে এই প্ৰশ্নটো 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটোৰ এনচাৰ যিকোনো উপায়ে মনত ৰাখিবই লাগিব। দ্য ইণ্ডিয়ান লিজেণ্ড ইজ বুদ্ধিধৰ্ম ৱাজ এন এনচিয়েণ্ট বুদ্ধিষ্ট এছেটিক, হি কাট অফ হিজ আইলিডছ বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যনছ। 10 tea plants grew out of the eyelids. The leaves of these plants when put in hot water and drank vanished sleep. আৰু এইটোৱে হৈছে ইণ্ডিয়ান লিজেণ্ড। আজি আমাৰ শেষৰ কুৱেশ্যনটো হ'ল ইট ৱাজ এ মেগনিফিচেণ্ট ভিউ, ডেছক্ৰাইব দ্য মেগনিফিচেণ্ট ভিউ অফ টি গাৰ্ডেন ডেট এক্সাইটেড ৰাজভীৰ। এই কুৱেশ্যনটো 2020 চনত আহিছে যদিও এইবাৰ ইংৰাজী ছাবজেক্টটোৰ কোৰ্চ হ্ৰাস কৰি দিয়াৰ বাবে এই কুৱেশ্যনটো 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কুৱেশ্যনটো 2020 চনত আহি যোৱাৰ বাবে কুৱেশ্যনটো নেচালে কিন্তু নহ'ব। সেইবাবে মই এই কুৱেশ্যনটো আকৌ মই ৰিভাইজ কৰিছোঁ। গতিকে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যিকোনো প্ৰকাৰে এই কুৱেশ্যনটো চাই যাব লাগিব। ইয়াত সম্পূৰ্ণ ধুনীয়াকৈ উত্তৰ দিয়া আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটোৰ এনচাৰ ইয়াৰ পৰা মুখস্থ কৰি ল'ব পাৰে। ধন্যবাদ।